ভাই শুনচোন তোৰ এটা কথা আছে যদি শুন কি হ'ল ভাই যাই আছো ৰ তই কি মাতিলে যাম নেকি মই বাৰে বাৰে চামো কত পোৱা নাই ক'ত কাম কৰিম ভাবি তৰণি পোৱা নাই একেবাৰে ভাইটি অ ভাইটি ক'ত আছা এদিকে দাদা অ কি হ'ল অ যাই আছো ৰবা অ কি হ'ল অ ভাইটি কি কৰা তুমি তুমি এই মাটি চিৰি খোলাচোন কাম বিচাৰিব লাগিছিল কামটো নকৰা নেকি তুমি কামটো কৰিব লাগিছিল না কি হ'ব এতিয়া তুমি অ ৰাকি কাম কোনোবা কৰে নেকি কাম নকৰো মই কাম নকৰাকে চলিব পাৰে মানুহে কাম নকৰাকে মই কাম নকৰো যোনে কৰি তুমি কৰিলে কৰি থাকা বাই বাই আজি মই ঘৰতে নাহো তুমি থাকা বাই 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 অ ভাইটি শুনা তুমি এনেকে নকবা কাম কৰ নকৰিলে আজিকালি একো বস্তু নহয় তুমি কাম কৰিব লাগিব সেইকাৰণে কৈছো তুমি শুনা দিয়া ভাইটি এই দুনিয়াত কাম নকৰিলে একো বস্তুৱে নাহে কাম কৰা আৰু নিজৰ ঘৰটো নিজে চম্ভালা এনেকা বেলেগৰ হেৰি কৰি লগ বন্ধু কিমান দিন থাকিব সেইকাৰণে কৈছো কাম চাম মাথা মাৰো হলি গুচি গ'ল কিবা এটা কাম চাম মাথা মাৰিলে তুমি কামতে নাজানো খালি ঘৰতে বহি থাকা কামে চামে মাথা মাৰিলে আৰে ভাই কামৰ মাথা মাৰিম না তই ইমান ভুগি থাকা তই মানুহটো ঘূৰাই গুচি নাজানা নেকি কামত যাম না তই কিয় টেনশ্যন লৈছা কালি পৰহি হ'লে আমি কাম বিচাৰি পামে কিয় নাপাম তই টেনশ্যন নলবি ভাই কালি পৰহি হ'লে কামত যামে ক'লে নহয় দিয়ক কামত যাব লাগে তই এনে ভুগি থাকা খালি কামত যাম পলাব লাগে কামত যাব লাগে এতিয়া কাম নকৰিলে কাম নাই এই দুনিয়াত কাম কৰিবই লাগিব কাম পইচা পাতি একো নাই যাবি না নাই সঁচা কথা ক আৰে ভাই কাম ক'ত পাম দে কামটো ইয়াতে এতিয়া বহুত প্ৰব্লেম হৈ আছে কামৰ কৰবাত বেলেগ কাম বিচাৰিব কাম ক'ত পাম ক আরে ভাই বটল কোম্পানি আছে না আমার বটল কোম্পানি তারে কামত যাম না তো লেনদেন নিছে বটল কোম্পানি আছে জুস কোম্পানি আছে তো কত কাম করবি খালি কো না মই তো লৈ যাম না টেনশন তো যাবি না একটু খালি কো বল তেনাইলে কামত যাবি না বল আ যাওয়া বলো বল তেনাইলে যাও